নমস্কাৰ এটুটেক অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত OBE এক্সামৰ সম্পৰ্কে আলোচনা কৰা হ'ব। OBE অৰ্থাৎ অপেন বুক এক্সাম হৈছে এক প্ৰকাৰৰ মূল্যায়ন য'ত ছাত্ৰ-ছাত্ৰীসকলক টেক্সট বুক, নোটছ আৰু অন্যান্য শিক্ষণীয় সামগ্ৰীসমূহ ব্যৱহাৰ কৰি প্ৰশ্ন উত্তৰ কৰিবলৈ আনুষ্ঠানিকভাৱে অনুমতি প্ৰদান কৰা হয়। এই OBE পৰীক্ষা দুই প্ৰকাৰৰ, এটা ৰেষ্ট্ৰিক্টেড আৰু আনটো আনৰেষ্ট্ৰিক্টেড। ৰেষ্ট্ৰিক্টেড অৰ্থাৎ ইয়াত ছাত্ৰ-ছাত্ৰীসকলে ট্ৰেডিশ্যনেল পৰীক্ষাৰ দৰে এটা পৰীক্ষা কেন্দ্ৰত নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰীক্ষকৰ তত্ত্বাৱধানত প্ৰশ্ন উত্তৰসমূহ লিখি জমা দিব লগা হয়। এই এক্সামত বিভিন্ন শিক্ষণীয় সামগ্ৰীসমূহ ছাত্ৰ-ছাত্ৰীক পৰীক্ষা হলত ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হয়। আনটো হৈছে আনৰেষ্ট্ৰিক্টেড অৰ্থাৎ ইয়াত ষ্টুডেণ্টজনে ঘৰত বহিয়ে প্ৰশ্নসমূহৰ উত্তৰ লিখি ওচৰৰ ডাকঘৰত নিৰ্বাচিত চৰকাৰী কাৰ্যালয়সমূহত জমা দিব পাৰে। অৱশ্যে ছাত্ৰজনৰ যদিহে ইণ্টাৰনেটৰ সুবিধা থাকে তেন্তে তেওঁ A4 সাইজ পেপাৰত লিখি ফটো বা স্কেন কৰি PDF বনাই নিৰ্দিষ্ট শৈক্ষিক প্ৰতিষ্ঠানখনৰ ৱেবছাইটত আপলোড কৰিব পাৰে। এই OBEৰ প্ৰশ্নসমূহ ক'ত পাব? যদিহে ছাত্ৰজনৰ ইণ্টাৰনেটৰ সুবিধা নাথাকে তেতিয়া পৰীক্ষাৰ্থীজনে ওচৰৰ ডাকঘৰ বা নিৰ্বাচিত চৰকাৰী কাৰ্যালয়ৰ পৰা প্ৰশ্নসমূহ সংগ্ৰহ কৰিব পাৰিব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত লিখি ডাকঘৰ বা নিৰ্বাচিত চৰকাৰী কাৰ্যালয়টোত জমা দিব লাগিব। অন্যহাতে যিসকলৰ ইণ্টাৰনেট সুবিধা সুচল তেওঁলোকে নিৰ্দিষ্ট শৈক্ষিক প্ৰতিষ্ঠানটোৰ ৱেবছাইটৰ পৰা প্ৰশ্ন ডাউনলোড কৰিব পাৰে। এই পৰীক্ষাত শিক্ষাৰ্থীগৰাকীৰ জেনুইন আণ্ডাৰষ্টেণ্ডিং, ক্ৰিটিকেল থিংকিং, ইণ্টেলেকচুৱেল এবিলিটি, সমস্যা সমাধানৰ ক্ষমতাৰ সম্পৰ্কে মূল্যায়ন কৰা হয়। সাধাৰণতে ইয়াত প্ৰশ্নসমূহ ডেছক্ৰিপটিভ, ইণ্টাৰপ্ৰেট আৰু এনালাইচিছ কৰা ইত্যাদি ধৰণৰ হয়। প্ৰশ্ন উত্থাপিত হয় যে ছাত্ৰ-ছাত্ৰীসকলে OBE পৰীক্ষাৰ বাবে পঢ়া উচিত নে? নিশ্চিতৰূপে পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ'লে সকলোৱে ভালদৰে পঢ়িবই লাগিব। পঢ়াৰ বাহিৰে কোনো বিকল্প নাই। এই OBEৰ প্ৰশ্নসমূহৰ উত্তৰ ডাইৰেক্টলি কিতাপত পোৱা নাযায়। ইয়াৰ উত্তৰসমূহ পাবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে গভীৰ অধ্যয়ন কৰিবই লাগিব। এই OBEৰ পদ্ধতিত ভাল নম্বৰ পাবলৈ হ'লে শিক্ষাৰ্থীগৰাকীয়ে নিজৰ নলেজ এপ্লাই কৰিবই লাগিব। হুবহু কিতাপৰ দৰে লিখিলে ভাল নম্বৰ পোৱাটো কঠিন। এই পৰীক্ষাই ছাত্ৰ-ছাত্ৰীসকলৰ ভয়, মানসিক চাপ বহু পৰিমাণে হ্ৰাস কৰে। গতিকে ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।